নমস্কাৰ আমি এতিয়ালৈকে ইংৰাজী ব্যাকৰণৰ দুটা ভিডিও আপলোড কৰিলো আৰু সেই দুটা ভিডিওত যদি কিবা বুজিব লগা তোমালোকৰ বাকি আছে তেতিয়াহলে সেইখিনি আমাক ইয়াত জনাব লাগে যদি সেইখিনি সম্পূৰ্ণৰূপে বুজি পোৱা গৈছে তাৰ পাছত আমাৰ যিখিনি ৰুল আছিল সেই ৰুলখিনি আমি কন্টিনিউ কৰি দিও আমি কথা দিছো যে সম্পূৰ্ণৰূপে আমি ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ ধাৰাটো আমি অক্ষুণ্ণ ৰাখিম আগলৈ আমি এখিনি আগবঢ়াই লৈ গৈ থাকিম তোমালোকক আৰু তাৰ জৰিয়তে ইংৰাজী ব্যাকৰণৰ কিছুমান সৰু সৰু কথা আমাৰ মাজত সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব এতিয়া আমি চাই যাওঁ ইয়াৰ পাছত যিখিনি আছিল 14 নম্বৰ ৰুলটো আমি ইতিমধ্যে 13টা ৰুল শেষ কৰিলো 14 নম্বৰ ৰুলটো যদি আমি চাওঁ সাধাৰণতে এটা প্ৰপাৰ নাউনৰ আগত দা ব্যৱহাৰ কৰা খুব আমি কমকৈ দেখা পাওঁ কিন্তু কিছুমান তাত এক্সেপচন আছে যেনেকৈ ইয়াত এটা এক্সাম্পল দিয়া হৈছে যেতিয়া এটা পাৰ্টিকুলাৰ নাউন ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ইয়াত দেখা পোৱা গৈছে যে দা বয় ইজ মাই ব্ৰাদাৰ অৰ্থাৎ কাৰোবাক নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে এই নাউনটোক গতিকে এনেকুৱা অৰ্থত সাধাৰণতে আমি কোনোবা এটা প্ৰপাৰ নাউনৰ বা কমন নাউন যিয়ে নহওক কিয় প্ৰপাৰ নাউন কমন নাউন যিয়ে নহওক কিয় তাৰ আগত আমি দা ব্যৱহাৰ কৰিব পাৰিম তাত আমাৰ সাধাৰণতে কোনো কথা নাই অকল প্ৰপাৰ নাউন বুলি কথা নাই প্ৰপাৰ নাউন কমন নাউন যিয়ে নহওক কিয় আমি তাৰ আগত সাধাৰণতে ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি কিছুমান যদি সৰু সৰু হিন্ট চাওঁ হিন্ট নাম্বাৰ 1 আমি হিন্টখিনিত অত্যন্ত বেছি গুৰুত্ব দিব লাগিব কাৰণ সেইখিনিৰ জৰিয়তে আমি যিকোনো এটা কোৱেশ্চন খুব সহজতে আমি সলভ কৰি দিব পাৰিম এটা চাওঁচোন হিন্ট নাম্বাৰ 1 যেতিয়া কোনো এটা বাক্যত হোল এন্টায়াৰ কমপ্লিট সেম এনেকুৱা ওয়াৰ্ড বিলাক ব্যৱহাৰ কৰা হয় তেতিয়াহলে সেই বাক্যটোত তাৰ আগত আমি দা ইউজ কৰিব পাৰো দা ইউজ কৰিব লাগিব ঠিক আছে এটা এক্সাম্পল দি দিছো দা হোল বুকস এই গোটেই কিতাপখিনিৰ কথা কোৱা হৈছে যেতিয়া এই গোটেই কিতাপখিনিৰ কথা কৈ দিয়া যাব তেতিয়াহলে তাৰ আগত দা লগোৱা হৈছে ঠিক আছে দা লগোৱা হৈছে আমি এই বাক্যটোত হোলটো নুচুৱাকেও আমি বাক্যটোত আমি দা লগাব লগিয়া হলহেতেন সাগৈ সেটোত আমাৰ কোনো প্ৰয়োজনীয়তা নাই সেটোত আমি ক'বও বিচৰা নাই খালি ইয়াত মাত্ৰ এটা হিন্ট দিব বিচৰা হৈছে যে ইয়াত আমি হোলটো চাই আমি গোটেইখিনি কৰি দিলো ইমান বেছি চিন্তা নকৰাকৈ বাকিখিনি কৰি দিব পৰা আমাৰ সম্ভৱ হ'ল ঠিক তেনেকৈ যদি আমি এক্সাম্পল তলৰটো চাওঁ যেনেকৈ হিন্ট নাম্বাৰ 2 দিছো যেনেকৈ হু হুইজ দ্যাট এনেকুৱাবোৰ যদি আমি ব্যৱহাৰ কৰো যেনেকৈ দা বয় হু প্লেড ভেৰি ৱেল ঠিক আছে এতিয়া এই হু প্লেড এই নিৰ্দিষ্ট ল'ৰাজনৰ কথা কোৱা হৈছে যিজনে ভালকৈ খেলিছিল সেই ল'ৰাজনৰ কথা কোৱা হৈছে গতিকে সেই ল'ৰাজনৰ কথা নিৰ্দিষ্টকৈ কোৱা হৈছে আমি বাক্যটোৰ মিনিংটো জানো বা নাজানো সেইটো বহুত পিছৰ কথা আমি মাত্ৰ সৰু সৰু পৰীক্ষাত নম্বৰ পাব পৰা ইম্পৰ্টেন্ট কিছুমান হিন্ট আমি মন কৰি আছো এতিয়া যদি হেতুত চাবলৈ যাওঁ তেতিয়াহলে ইয়াত হুটো দেখা পালো বাক্যটোৰ পাছত গতিকে তাৰ আগত আমি দাটো লগাই দিছো গতিকে এনেকুৱা কিছুমান সৰু সৰু হিন্টৰ যোগেদিও হিন্টস বিলাকৰ যোগেদি আমি আমাৰ ধুনিয়াকৈ এটা এনসাৰ শুদ্ধকৈ লিখিব পাৰো এই ৰুলটো নিশ্চয় সকলোৱে বুজি পোৱা হৈছে ৰুলটোৰ জৰিয়তে আমি কিছুমান সৰু সৰু হিন্ট দিলো এই হিন্ট কেইটা এপ্লাই কৰি আমাৰ নম্বৰখিনি তোমালোকে বহাব পাৰিবা নিজৰ নিজৰ নম্বৰখিনি ঠিক আছে এতিয়া ইয়াৰ পাছত এটা খুব এটা ইম্পৰ্টেন্ট আমি আৰ্টিকল এটা পাম আৰ্টিকল ইমান সুন্দৰ এটা ৰুল পাম এই ৰুলটো এনেকুৱা হৈছে ইয়াত এটা এক্সাম্পল দিছো এক্সাম্পলটো চাই ল'ব লাগে হি ইজ গুড যেতিয়া আমি তাত কোনো ধৰণৰ নাউন ব্যৱহাৰ নকৰিম বাক্যটোত নাউন ব্যৱহাৰ নকৰিম হি ইজ গুড বয় লিখিছো জানো নাই লিখা ন যেতিয়া আমি নাই লিখা একো লিখা নাই তেতিয়াহলে তাৰ আগত আমি দা এ এন একো ইউজ কৰিব নোৱাৰিম সেইকাৰণে আমি একদম নৰমালি ব্যৱহাৰ কৰিছো হি ইজ গুড গুড বয়টো লিখা নাই বা আমি একো লিখা নাই ইয়াৰ আগত নাউন নাই গতিকে আমি একদম নৰমালি ব্যৱহাৰ কৰিছো ঠিক আছে ইয়াৰ পাছৰ বাক্যটোত কি হৈ গৈছে ইয়াৰ পাছৰ বাক্যটোত নাউন আহি গৈছে মানে আগলৈ এটা আৰ্টিকল আহিছে ঠিক আছে হয়তো দা আৰ্টিকল নাহিব পাৰে কিন্তু এটা আৰ্টিকল আহিছে ইয়াৰ পাছতে আমি কি মন কৰিম ইয়াৰ পাছতে আমি মন কৰিম সেই বাক্যটোকে যদি আমি আৰু অলপ বঢ়াই পেলাই লিখি দিও the good people are always happy okay the good people are always happy এতিয়া ইয়াত কিন্তু গুডটোৰ আগত এবাৰ দা আহি গল কাৰণ মন কৰিব লগা কথা এই গুড পিপল বুলি যে এটা শব্দ কলে দুটা শব্দ কলে
এই গুড পিপুল বুলি কোৱাৰ লগে লগে কিন্তু নিৰ্দিষ্ট এজন মানুহক বুজোৱা নাই আগৰ কেইটা বাক্যই হি বা শব্দটো হি প্ৰনাউন্সটো যেতিয়া লাগি গ'ল তাত আমি এজন নিৰ্দিষ্ট মানুহক বুজোৱাটো বুজালে কিন্তু তাৰ যেটো 3 নম্বৰ বাক্যটো আহিলে এই 3 নম্বৰ বাক্যটোৰ দ্বাৰা গুড পিপুল বুলি এজন মানুহক বুজোৱা নাই এটা গুটেই জাতি বা গুটেই এটা সমগ্ৰ মানুহখিনিক বুজোৱা হৈছে যিখিনি মানুহৰ দ্বাৰা আসলতে ভাল মানুহ বুলি আমি কৈ দিলে এজন মানুহক নকওঁ ন বহুত মানুহক আমি ভাল মানুহ বুলি কৈ দিব পাৰো যিখিনি আমি ভাল মানুহ বুলি অভিহিত কৰি দিব পাৰো গুটেই মানুহখিনিকে সাধাৰণতে কৈ দিছে বাক্যটোৰ মিনিং যিয়ে হওক বা নহওক বা বাক্যটোৰ দ্বাৰা বাক্যটোৰ গুড পিপুলখিনি সদায় হেপি হৈ থাকক বা নাথাকক হেতু আমি আৰু ইয়াত এনালাইসিস কৰাৰ কোনো প্ৰয়োজনীয়তা নাই খালি আমি মন কৰিব লাগিব এটোৱে যে যেতিয়া এটা শব্দ বা দুটা শব্দৰ দ্বাৰা গুটেই জাতিটোক বুজোৱা হৈছে তেতিয়া কিন্তু তাৰ আগত আমি দা ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে আমি মন কৰিব লগা কথা এটোৱে গতিকে এটো আমি অকনমান গুৰুত্ব দি পেলাই এই ৰুলটো মন কৰিব লাগিব ঠিক আছে ধুনিয়া এই ৰুলটোৰ ঠিক পাছৰ ৰুলটো আমি মন কৰিম ৰুল নম্বৰ 16 এটা ৰুল নম্বৰ 16 টো আমি কি পাম ইয়াত সাধাৰণতে চাই লওঁ যেতিয়া দুটা নাউনক কম্পেয়াৰ কৰিব ঠিক আছে দুটা নাউনক কম্পেয়াৰ কৰিব তেতিয়া হলে ইয়াত প্ৰথমটো নাউনৰ আগত কোনো ধৰণৰ আৰ্টিকল ব্যৱহাৰ নহব আৰু দ্বিতীয়টো নাউনৰ আগত দা আৰ্টিকলটো ব্যৱহাৰ কৰা হ'ব এক্সাম্পল দিয়া হৈছে কাশ্মীৰ ইজ দা সুইজাৰল্যান্ড অফ ইন্ডিয়া ঠিক আছে ইয়াত কিন্তু দা কাশ্মীৰ ইজ দা সুইজাৰল্যান্ড অফ ইন্ডিয়া আমি নিলিখো বা দা কাশ্মীৰ ইজ সুইজাৰল্যান্ড অফ ইন্ডিয়াও নিলিখো আমি প্ৰথমটো নাউনৰ আগত আমি দা ব্যৱহাৰ নকৰো আৰু দ্বিতীয়টো নাউন যাৰ লগত কম্পেয়াৰ কৰা হৈছে মন কৰিব লগা কথা এটোৱে যে যাৰ লগত কম্পেয়াৰ কৰা হৈছে সেই যাৰ লগত কম্পেয়াৰ কৰা হৈছে সেই নাউনটোৰ আগত আমি দা ইউজ কৰিব পাৰিম গতিকে এনেকুৱা ধৰণৰ বাক্য আমাক কমেন্ট বক্সত তোমালোকে লিখি দিবাচোন কাৰণ তাৰ জৰিয়তে আমি গম পাম তোমালোকে এই বস্তুটোৰ জৰিয়তে বুজি পাইছা নে নাই পোৱা আমি গম পাই যাম এতিয়া মন কৰিব লগা কথা এটোৱে যে ইয়াত খুব ধুনিয়াকৈ আমি মন কৰিব লাগিব যে সেকেন্ড যেটো নাউন আছিল সেই নাউনটোত আমি দাটো ইউজ কৰিছো ঠিক আছে হৈ যাব এটোটো তেনেই সহজ বডি পাৰ্টস মানুহৰ বডি পাৰ্টস বিলাক ইউজ যেতিয়া মানুহৰ বডি পাৰ্টস বিলাক চাম ন ইয়াত কি পাম যে মানুহৰ বডি পাৰ্টস যিকোনো ধৰণৰ বডি পাৰ্টসতে তাৰ আগত দাটো ইউজ কৰিব পাৰিম ওকে বঢ়িয়া এটা কিন্তু সদায় আমি দা ইউজ কৰি থাকিলে নহব আকৌ তাতো এটা কথা আছে the bike hit me in the leg বঢ়িয়া হৈ গল দা লেগ লগালো বাৰু একো কথা নাই কিন্তু দা বাইক হিট মাই লেগ ইয়াত মাই দা লেগ নলগাও কিন্তু হেতুও কিন্তু এটা ইম্পৰ্টেন্ট কথা আমি জতে ততে বডি পাৰ্টছৰ আগত দা লগাব লাগে বুলি আমাৰ গ্ৰামাৰত কথা এটা আছে যদিও আমি জতে ততে বডি পাৰ্টছৰ আগত নলগাম কাৰণ বাক্যটোৰ তাৰ ডিফাৰেন্সটো মন কৰি ল'ব লাগে ইয়াত মি কোৱা হৈছে ইয়াত মাই কোৱা হৈছে গতিকে ইয়াত আকৌ আমি দা লেগ লগোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বাক্যটোৰে ডিমান্ড যেটো আমাৰ হৈ আছে এই বাক্যটোৰ ডিমান্ডৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ ইয়াত দা লগোৱাৰ কোনো প্ৰয়োজনীয়তা নাই এটা একদম সাধাৰণ নৰ্মেল কনসেপ্ট ইয়াত কোনো ধৰণৰ ডাঙৰ কথা একো নাই ঠিক আছে ইয়াৰ পাছত আমি যেতিয়া চাম আটাইতকৈ এটা সাংঘাতিক ইম্পৰ্টেন্ট ৰুল আমি এটা পাবলৈ গৈ আছো এটা সাংঘাতিক ইম্পৰ্টেন্ট ৰুল পাবলৈ গৈ আছো ৰুল নম্বৰ 18 এই ৰুল নম্বৰ 18 এ কি বুজাব বিচাৰিছে ইয়াত বুজাব বিচাৰিছে আমি দুটা পাৰ্ট পাম কিয়া ওকে চাওঁচোন আমি দুইটা পাৰ্টৰ প্ৰথম ৰুল কেটা চাই লওঁ তাৰ পিছত আমি এক্সাম্পল কেটা চাম ওকে আৰু ৰুলটো চাওঁ যে সাধাৰণতে নাউন দুটা নাউনক যোগ কৰা হৈছে এন্ড বুলি এটা শব্দ কম্বাইন কৰা হৈছে দুটা নাউনক কম্বাইন কৰা হৈছে ঠিক তেনেকৈ তলৰটো বাক্যটো দুটা নাউনক কম্বাইন কৰা হৈছে ওকে এন্ড বুলি কিন্তু কথা হল এটোৱে পাৰ্থক্য এটোৱে হল যে ওপৰৰ বাক্যটোত যেটো ভাৰ্ব আমি ইউজ কৰিম বি ভাৰ্ব ইউজ কৰিম হেতু হৈছে প্লুৰেল ভাৰ্ব আৰু সেকেন্ডটো হৈছে সেকেন্ড বাক্যটোত আমি ইউজ কৰিম সিঙ্গুলাৰ ভাৰ্ব ওকে প্ৰথমটোত ইউজ কৰিম প্লুৰেল ভাৰ্ব সেকেন্ডটোত ইউজ কৰিম আমি সিঙ্গুলাৰ ভাৰ্ব যেতিয়া আমি প্লুৰেল ভাৰ্ব ইউজ কৰিম তেতিয়া দুইটাৰ আগত আমি আৰ্টিকল ইউজ কৰিব পাৰিম ওকে দুইটা নাউনৰ আগত আৰ্টিকল ইউজ কৰিব পাৰিম মই কোৱা নাই যে দা ইউজ কৰিম কৈছো যে যিকোনো এটা আৰ্টিকল ইউজ কৰিম এটো বাক্যটোৰ ডিমান্ডৰ ওপৰত ভিত্তি কৰি কিন্তু যেতিয়া বাক্যটোৰ বি ভাৰ্ব সিঙ্গুলাৰ
সিঙ্গুলাৰ হ'ব তেতিয়াহলে আমি কি কৰিম প্ৰথমটোৰ আগত আমি নাউন লগাম আৰ্টিকুল এটা লগাম প্ৰথমটো নাউনৰ আগত আৰ্টিকুল লগাম আৰু দ্বিতীয়টোৰ আগত কোনো ধৰণৰ আৰ্টিকুল নলগাও আমি এক্সাম্পলটো যেতিয়া চাই দিম ক্লিয়াৰ হৈ যাব ইয়াত কোৱা হৈছে এক্সাম্পলটোত the headmaster and the president have come মানে এই বাক্যটোত বুজোৱা হৈছে যে হেডমাষ্টাৰজন যিজন আৰু প্ৰেসিডেন্টজন দুইজন বেলেগ বেলেগ মানুহ দুইজন বেলেগ মানুহ সেইকাৰণে ইয়াত have লগোৱা হৈছে ইয়াত has লগোৱা নাই আমি have শব্দটোৰ দ্বাৰা আমি বুজিব পাৰিছো have আমাৰ যেটো ভাৰ্বটোৰ দ্বাৰা বুজিব পাৰিছো যে হেডমাষ্টাৰজন আৰু প্ৰেসিডেন্ট দুজন মানুহ ওকে আৰু দুইজন হুমাই অহা হল হেতুৱে বুজোৱা হৈছে ঠিক তলত যদি আমি বাক্যটো চাও the headmaster and president এতিয়া ইয়াত has লগোৱা হৈছে কাৰণ আমি গম পালো যে হেডমাষ্টাৰ যিজন হয় সেইজনেই প্ৰেসিডেন্ট হয় সেই একেজনেই ব্যক্তি সেইজন ব্যক্তিয়ে মানে হেডমাষ্টাৰো হয় প্ৰেসিডেন্টও হয় গতিকে তেওঁ হুমাই অহাৰ লগে লগে এজন যেহেতু ব্যক্তি সিঙ্গুলাৰ ভাৰ্ব যেহেতু ইউজ কৰা হৈছে ইয়াত সেই কাৰণে প্ৰথমটোতে আমি ব্যৱহাৰ কৰিছো আৰ্টিকুল দ্বিতীয়টো নাউনৰ আগত আমি আৰ্টিকুল ইউজ কৰা নাই কিন্তু তাৰ বিপৰীতে আমি প্ৰথমটো বাক্যত আমি দুয়োটা ক্ষেত্ৰত আৰ্টিকুল ইউজ কৰিছো কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব আমি বাক্যটোৰ ডিমান্ডৰ ওপৰত ভিত্তি কৰিহে দা ইউজ কৰিছো কেতিয়াবা কিন্তু ইয়াত এ বা এনো হ'ব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু যদি আমি মন কৰিব লগা কথা এটোৱে যে ইয়াত যদি has থাকে বা ইয়াত যদি is থাকে বা তেনেকুৱা ধৰণৰ আমি যদি সিঙ্গুলাৰ ভাৰ্ব পাও তেতিয়া হলে আমি সেকেন্ড যেটো নাউন থাকিব এই সেকেন্ড নাউনটোৰ আগত আমি কি লগাম জিৰো আৰ্টিকুল মই আগতে কৈ থৈছিলো ন জিৰো আৰ্টিকুল এটাৰ কথা সেই জিৰো আৰ্টিকুলটো আমি এতিয়া লগাব বিচাৰি আছো ধুনিয়া ইয়াৰ পাছতে আহি গল পলিটিক্যাল পাৰ্টিজ বা ৰিলিজিয়াছ কমিউনিটিজ এতিয়া ৰিলিজিয়াছ কমিউনিটিজ বা পলিটিক্যাল পাৰ্টিজৰ লগত কোনো কথাই নাই যিকোনো পলিটিক্যাল পাৰ্টিজৰ আগত আমি বহুত নাম জানো পলিটিক্যালৰ কথা বেছি ক'বলৈ ভয় লাগে সকলোৱে জানে পলিটিক্সৰ কথা ক'বলৈ আজিকালি ভয় গতিকে আৰু আমি বেছিকৈ নকওঁ আমি নৰমালি কৈ যাওঁ যে যিকোনো ধৰণৰ পলিটিক্যাল পাৰ্টিৰ নামৰ আগত আমি দা ইউজ কৰিব পাৰো ঠিক তেনেকৈ কমিউনিটি ৰিলিজিয়াছ কমিউনিটি যদি আমি চাই যাওঁ তেতিয়াহলে দা হিন্দু দা মুছলিমছ এনেকুৱা নামৰ আগত আমি দা ইউজ কৰিব পাৰো কিন্তু দা হিন্দু আমি ইয়াত এছ এটা লগাইছো ন এছ এটা লগাইছো বঢ়িয়া দা মুছলিমছ এছ এটা লগাইছো মানে গোটেই কমিউনিটিটোক বুজোৱা হৈছে ইয়াত যদি এজন মানুহক বুজায় হি ইজ এ হিন্দু তেওঁ কিন্তু আমি হি ইজ দা হিন্দু নকৰো আকৌ হেতু মন কৰিব লগা কথা আমি আমাৰ এটা ধৰ্মৰ নাম ৰিলিজিয়নটোৰ নাম পোৱাৰ লগে লগে আমি তাক দা ব্যৱহাৰ কৰি নিদিম মানে গোটেই ধৰ্মটোক এন্টায়াৰ যেটো কমিউনিটি সেই কমিউনিটিটোক বুজাব লাগিব যদি অকল এজন ব্যক্তিক সেই কমিউনিটি বা সেই ধৰ্মটোৰ দুহাই দি পেলাই যদি তেওঁক পৰিচয় এটা দিয়া যায় তেতিয়াহলে কিন্তু তাত দা ব্যৱহাৰ কৰিব নোৱাৰিম খুব এটা গুৰুত্বপূৰ্ণ কথা ঠিক আছে ধুনিয়া তাৰ পাছত আমি যেতিয়া চাই যাম ইনোভেশনস বঢ়িয়া ইনোভেশনস যিকোনো ধৰণৰ আৱিষ্কাৰ who invented the computer who invented the TV something বিভিন্ন ধৰণৰ আছে বিভিন্ন আমি एग्जांपल দিব পাৰো কিমান কোনে কি ইনভেন্ট কৰিছিলে কোনোবাই জানা যদি লিখি দিবা আমাৰ কমেন্ট বক্সত কম্পিউটাৰ ইনভেন্টৰ কোন আছিল কোন কোৰ কোন আছিল নিশ্চয় সেখিনি আমাৰ এক্সট্ৰা কৰি নলেজ পাবলগীয়া কথাও কিন্তু আমি ইংলিছৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহলে এই কম্পিউটাৰ শব্দটোৰ আগত কিন্তু আমি দা ইউজ কৰিছো কিন্তু যদিহে হেতুকে মোৰ ব্যক্তিগত ফালৰ পৰা যদি দেখাব যায় ইনভেনশনৰ ফালৰ পৰা যদি আমি নাচাও যিকোনো এটা মেচিনাৰী আগত কিন্তু আমি দা ইউজ কৰি দিব নোৱাৰিম ইয়াত কি লগাম আই হ্যাভ এ কম্পিউটাৰ লগাইছো আই হ্যাভ দা কম্পিউটাৰ লগোৱা নাই আমি ইনভেনশন দেখা পালে আমি লগাই নিদিম ন ইনভেনশনৰ মানে আমি মেচিনাৰী দেখা পালে লগাই নিদিম তাক ইনভেনশনৰ ৰিলেটেড যেতিয়া কথা বতৰা আহিব তেতিয়াহে তাক আমি দা ইউজ কৰিম ঠিক তেনেকুৱা আৰু এটা ৰুল আছে সেকেন্ড ৰুলটো কি হৈছে যে মিউজিক্যাল ইনস্ট্ৰুমেন্টস মানে কি হৈছে যিকোনো ধৰণৰ মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ আগত আমি দা ইউজ কৰিব পাৰো বঢ়িয়া কোনো সমস্যা নাই আই প্লেড দ্য পিয়ানো ওকে বঢ়িয়া সমস্যা নাই কিন্তু আই হ্যাভ এ পিয়ানো তাত কিন্তু আই হ্যাভ দা পিয়ানো লগাব নোৱাৰো
কাৰণ হেতু এটা পাৰ্সোনেল কথা বতৰাত বুজোৱা হৈছে একদম সৰু সৰু কথা একদম খুব খৰধৰকৈ বুজোৱা হৈছে ভিডিঅ'টোত এবাৰত বুজি নাপালে আকৌ এবাৰ ৰিটাৰ্ণ কৰি চাই লবা তেতিয়া কি হ'ব বস্তুখিনি খুব ধুনীয়াকৈ কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু যদি আমি একেটা কথাকে যদি বাৰে বাৰে বহুত বেছি ডিটেইলছত গৈ থাকিবলৈ হয় তেতিয়া হলে এই ভিডিঅ'বোৰ আমি অকল দাৰ কথা শিকাওঁতে আমি হয়তো 10টা ভিডিঅ' বনাব লাগিব গতিকে সিমানটো আমাৰ কাৰণে সম্ভৱ কেতিয়াও নহব গতিকে ইয়াৰ পাছত আমি শেষৰটোলে যাওঁ একেবাৰে শেষৰটো যেটো শেষৰটো ৰুল বুলি যদি ক'ব যাওঁ তেতিয়া হলে আমি মন কৰিম যে নিজৰ মনৰ ভিতৰত থকা কোনোবাই অৰ্থাৎ মনৰ ভিতৰত থকা কোনোবাই মই কি ক'ব গৈ আছো মন কৰিবা The teacher in me never allows to do this মানে মোৰ মনত থকা শিক্ষকজনে মোৰ মনৰ শিক্ষকজনে তোমাৰ ভিতৰৰ শিক্ষকজনে তোমাৰ অন্তৰত থকা দাৰ্শনিকজনে কাৰণ প্ৰত্যেকৰ অন্তৰত কিবা এটা আছে ন প্ৰত্যেকৰ কিবা এটা আছে তোমাক যেটো তোমাৰ মনৰ ভিতৰৰ পৰা তোমাৰ উপদেশ আহিছে হেতু তুমি তাৰ আগত তুমি দা টিচাৰ হেকাৰণে লগাব পাৰিছা তুমি কোনোবা এজন ফিজিক্যালি কাৰোবা এজন টিচাৰক লগ পাইছা এই টিচাৰজনৰ কথা কোৱা নাই যেতিয়া তেনেকুৱা শব্দত তেনেকুৱা ধৰণৰ কথা ব্যৱহাৰ কৰা হ'ব এটো যথেষ্ট পৰিমাণে ষ্টেণ্ডাৰ্ড কথা বাৰু যথেষ্ট পৰিমাণে ষ্টেণ্ডাৰ্ড হেকাৰণে মই একেবাৰে লাষ্টলৈ ৰাখি দিলো কথাটো যথেষ্ট ষ্টেণ্ডাৰ্ড কথা হেতু আসলতে বেছি আমি কম্পিটিটিভ এক্সাম বিলাকত লগ পাওঁ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সাধাৰণতে 9 10 ৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন খুব কম আহে হেকাৰণে অলপ লাষ্টলৈ ৰাখি দিলো আমি তথাপিতো মনত ৰাখি লোৱাটো ভাল যে দা টিচাৰ ইন মি নেভাৰ এলাউজ টু ডু দিস এনেকুৱা যদি থাকে দা টিচাৰ ইন মি দা পেট্ৰিয়ট এনেকুৱা ওয়াৰ্ড বিলাক যদি পাওঁ আমি চাম ন হেতু আসলতে কাক বুজোৱা হৈছে যদি নিজৰ ক্ষেত্ৰৰ পৰা বুজাব বিচাৰিছে তেতিয়া হলে কিন্তু আমি ইমান বেছি চিন্তা কৰিব লগা একো নাই তাৰ আগত ধুনীয়াকৈ দা লগাই দিলে হ'ব এতিয়া আমি এটা কৰি দাৰ লগত জড়িত আমি 22টা ৰুল আমি শিকিলো এটা দুটা কৰি 22টা ৰুল শিকাও ধেমালি কথা নহয় এই 22টা ৰুল যেহেতু আমি শিকিলো এই 22টা ৰুলৰ জৰিয়তে আমি বহুতখিনি কথা আমি আয়ত্ত কৰিব পাৰিছো আৰু সেই কথাখিনিৰ জৰিয়তে যিখিনি কথা বুজি পোৱা নাই আমাক কমেন্ট বক্সত ধুনীয়াকৈ জনাই দিবা আৰু আমি ইয়াৰ ওপৰত ভিত্তি কৰি ইয়াৰ নেক্সট যিখিনি স্টেপ আছে আৰ্টিকুলৰ এ আৰু এনৰ যিখিনি ৰুল ৰেগুলেশন আছে এইখিনি পটাপট শেষ কৰিম তাৰ পিছত আমি প্ৰিপজিশনলৈ যাম ভয়েস যাম নেৰেশন যাম আমি টেন্সৰ গুটেখিনি ৰুল ৰেগুলেশন শিকাম গতিকে মন কৰিব লগা কথা এটোৱে যে আমি যেটো শিকাম আমাৰ যেটো সিস্টেম আমাৰ প্ৰসিডিউৰটো হ'ব সম্পূৰ্ণ আনতকৈ বেলেগ এই বেলেগটোৰ লগত কিবা এটা নতুনত্ব সময় থাকিব সেই নতুনত্বটোৱে হ'ব আসল মজাটো ঠিক আছে আজিলৈ ৰাখো তেতিয়া হলে থ্যাংক ইউ